বুলি কম কিনো কম থেংক ইউ মামাই আমাক দিছে ইমানকে মামাকটো সকলোৱে ভাল পায় এতিয়াতো আৰু বেছি ভাল পাব লাগিব কাৰণটো হৈছে কি আমাৰ মামাই ইমানবিলাক নাচনী প্ৰতিগৰাকী নাচনীকে 25,000 কৈ দিয়া হৈছে চাওকচোন আপোনালোকে এইটো এটা বহুত ডাঙৰ অংক কাৰণ কিয় নাচনী তাত বহুত আছিলে গতিকে অংকটো ডাঙৰ এই অংকটোৰ উত্তৰ কেৱল আমাৰ মামাইহে মানে যোগ পূৰণ হৰণ কৰি পেলাই উত্তৰটো উলিয়াব পাৰিব কেৱল এই উত্তৰটো মামাৰ ওচৰতে আছে নমৰালৈকে মনত থাকিব আৰু স্মৃতি হিচাপে বহুত ভাল লাগিছে এতিয়া আসল কথাটো হৈছে কি নাচনী বাইদেউহঁতৰ জ্বৰটো লাগিবই সিহঁতেতো ফুটি হ'বই এইটো স্বাভাৱিক কথা যিহেতু এই টকাখিনি কেৱল আমাৰ মামাৰ পকেটৰ টকাহে দিছে সেই আমাৰ গুৱাহাটী দীঘলী পুখুৰী বিকি পেলাই দিয়া নাই নহয় গতিকে ইহঁতে ফুটি হোৱাটো স্বাভাৱিক ভাল লাগিছে বহুত বেছি হেপী আৰু 25 টকাই যি পাম মনৰ ইচ্ছামতে চব কিনিম আৰু গতিকে এগৰাকী নাচনী বাইদেৱে ভাবি থকা কৈয়ে পেলালে মনৰ কথা 25,000 টকাৰে কি কৰিব শুনা এটা লেপটপ কিনিব এখন কিবোৰ্ড ল'ব তাৰ পাছত অলপ সেভিংছ তাৰ কাৰণে ৰাখিব তাৰ পাছত আধা টকাটো তাই দুখীয়া মানুহক সহায় কৰিব এইটো কম গৌৰৱৰ কথা নাই তেখেতে কিমান ভাল কথা ভাবিছে যিহেতু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাবিবলৈ বাধ্য কৰাইছে যিহেতু তেখেত এটা ভাল দিবাক দিছে আপোনালোকে জানিছে এতিয়া বৰ্তমান দীঘলী পুখুৰী বিক্ৰী কৰিছে তাৰ পাছত কিমান ভাল ভাল কামত টকাখিনি খটুৱাব আৰু এই যিকেইটা টকা দিছে নাচনী বাইদেউহঁতক এতিয়া সেই টকাখিনি আপোনালোকে জানেনে সেই টকাখিনি তেখেতৰ পকেটৰ টকাহে দিছে কিন্তু সেই দীঘলী পুখুৰী পইচাটো দিয়া নাই এতিয়া দীঘলী পুখুৰী বেচা পইচাটো আমাৰ ব্ৰহ্মপুত্ৰৰ তলত সুৰংগ যিটো বনাব সেইটো বনাবলৈ অলপ কম হ'ব আৰু 1000 কোটি টকা এটা ধাৰ ল'ব তাৰ পাছত বাকী টকাখিনি আৰু ক'ৰবাত মেনেজ কৰিব তাৰ পাছত গোটেই টকাখিনি লগাই পেলাই আমাৰ অসমখন শুৱনি কৰিব আমাৰ অসমখন ধনী কৰিব গতিকে সকলো ৰাইজে আমাৰ সেই মুখ্যমন্ত্ৰীগৰাকীক সম্ভাষণ জনাব লাগে আশীৰ্বাদ দিব লাগে যাতে আৰু আহিব লগা 20-30 বছৰ কাল তেখেতে আমাৰ অসমত ৰাজত্ব কৰিব লাগে মানে তেখেতে মুখ্যমন্ত্ৰী হৈ পেলাই মানে তেখেতে আমাৰ ৰাজ্যৰ ৰজা হৈ পেলাই প্ৰজাক সেৱা কৰিব লাগে যিহেতু আপোনালোকে দেখি আছে অসমত নাচিলে নাচনীকে এগৰাকীয়ে তাত প্ৰতিগৰাকী নাচনীকে 25,000 টকাকৈ দিয়া হৈছে কিমান টকা আপোনালোকে ভাবি চাওক কিমান টকা দিয়া হৈছে আকৌ তাতে আকৌ এটা কথা বহুতেই ক'ব যে পকল জ্বলিছে নেকি পকল জ্বলা নাই কথাটো আপোনালোকে এবাৰ ভালকৈ ভাবি চাওক ইমান টকা যদি নাচনীক দিয়া হয় তেতিয়াহ'লে আপোনালোকে ভাবি চাওক আৰু ইমান টকা যদি আমাৰ ব্ৰহ্মপুত্ৰ যদি মানে তলদি সুৰংগ বনাবলগীয়া হয় তেতিয়াহ'লে ইমান টকা যেতিয়া মানে ধাৰুৱা হৈ আছে অসম চৰকাৰে তেতিয়াহ'লে আপোনালোকে ভাবি চাওক আৰু কিমান টকা ধাৰুৱা হ'ব লাগিব এতিয়া আপোনালোকে এটা কথা মন কৰিছেনে অসমৰ উন্নতিৰ কাৰণে অসম চৰকাৰে কি যে বিক্ৰী কৰিব লগা হোৱা নাই যদি ব্ৰহ্মপুত্ৰৰ তলত সুৰংগ বনাবলগীয়া হয় এতিয়া অলৰেডি 1000 টকা ধাৰ ল'ব বোলে আগতে কিমান টকা ধাৰ আছিলে 1000 কোটি টকা ধাৰ ল'ব এতিয়া আৰু আগতে কিমান টকা ধাৰ লোৱা আছিলে যদি গোটেই কমপ্লিট কৰিব লগা হয় সুৰংগটো তেতিয়াহ'লে আপোনালোকে ভাবি চাওক এইটো এটা কিমান ডাঙৰ অংক হ'ব আৰু কি বিক্ৰী কৰিবলগীয়া হ'ব আৰু কি বিক্ৰী হ'বলৈ আছে অসমখন গোটেই অসমখনে বিক্ৰী কৰিবলৈ আছে আৰু বাকী মানে ভাল ভাল বস্তু অসমত নাই গোটেইখিনি বিক্ৰীয়ে হৈ গ'ল গোটেইখিনি প্ৰাইভেট হৈ গ'ল গতিকে মই ভাবোঁ আপোনালোকে ভালকৈ ভাবি চাওক কথাটো কিমানটো সঁচা কিমানটো মিছা সো আশা কৰোঁ আপোনালোকে উল্টা চিধা মন্তব্য নিদিব আপোনালোকে ভাবি পেলাই শুদ্ধ বিবেকেৰে বিবেচনা কৰি পেলাই আপোনালোকৰ মন্তব্য আগবঢ়াব পাৰে যদিহে মোৰ এইখিনিত ভুল হৈছে আপোনালোকে ভুলটো দেখাব পাৰে আৰু প্ৰকৃততে যদি মোৰ ভুল হৈছে মই আপোনালোকক কথা দিছোঁ মোৰ ভুলটো মই স্বীকাৰ কৰিম আৰু এইখিনি কথা কৈ যদি মই কাৰোবাৰ মনত দুখ দিছোঁ তেতিয়াহ'লে মই সকলো অসমবাসী ৰাইজৰ আগত মই মোৰ ফালৰ পৰা ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আৰু যদি আপোনালোকে এই ভিডিঅ'টো ফেচবুকত চাইছে তেন্তে আপোনালোকে প্লিজ পাৰিলে পেজখন ফ'ল' কৰি দিব আৰু যদি আপোনালোকে ইউটিউবত চাইছে তেন্তে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি পেলাই আমাক ভিডিঅ' বনাবলৈ মৰম আৰু উৎসাহ সাহস দিব বুলি আশাৰে বাট চাইলোঁ আৰু লগতে আশা কৰোঁ আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ কিয় এই ভিডিঅ'টো অসমৰ প্ৰতিজন ব্যক্তিয়ে জনাটো খুবেই দৰকাৰ কাৰণ কিয় আপোনালোকে দেখি আছে অসমত কি হৈ আছে চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ